মই আদৰ কৰোঁ আৰু বিৰাট দেখিলে মানুহটোক মই ফাৰ্ষ্ট মই নমস্কাৰ দিওঁ তেওঁ এনেকৈ দিব গাড়ীত গ'লে মোক থাকিলে এনেকৈ দিব কি বনালে এতিয়া বোলে পুৰি বনাম এতিয়া পাতল কৰি মোক দুখন পুৰি বনাই দিওঁ প্লেটৰ দাম মানে 30 টকা লওঁ তেখেতে মোক 500 টকা দিলে দৈনিকটো নাখায় কেতিয়াবা সপ্তাহ মূৰে এদিন বা দুদিন আৰু এদিন বান্ধি লৈ গৈছিল দাদাই মোক পইচাই দিছে বেলেগ একো নাই অলপ চলপ একবাৰ 6,000 দিছিলে একবাৰ 4,000 একবাৰ 3,000 একবাৰ 2,000 এনেকৈ নাই নাই মই নোখোজোঁ কোনো দিন মই পইচা খোজা নাই নিজে দিয়ে মানে কিবা এটা অসুবিধা হ'ব বুলি ক'লে বা এদিন মই এই ৰুম ভাড়াত থাকোঁ ন ৰুম এই দোকানখন বন্ধ আছে বন্ধ থাকোঁতে মই একদম ৰং চং লাগি আহিছে ভাড়াটো মানে কম দামৰ ৰুমত আছিলোঁ ঘৰটো লেতেৰা পেতেৰা আছিল মই সেই দৰচে মানি দুটা লেবাৰ লগে মই ঠিক কৰিছিলোঁ মই সেই হাতেদি একে আহিলোঁ দাদাই কৈছে আজি কি কৰিলা তুমি দোকান নুখুলিলে বোলে মই ঘৰ ভাড়া এটা লৈছোঁ দিয়ক গতিকে সেই ঘৰটোত অলপ ৰং কৰিম তেনেহ'লে মই হাজিৰাটো দিব লাগিব কেইজনত দিব লাগিব বোলে দিয়ক আপুনি কি দিব 2,000 টকা দিছে তেখেতে পুৰি খাইছিলে আৰু পুৰি পাতল পুৰি তাৰমানে দুখনে খায় তেখেতে দুখন বা এখন খায় সেই আৰু খালে তেখেতে 500 টকা এটা দিয়ে 500 টকাৰ কমত নিদিয়ে 500 দিয়ে তেখেতে তাৰপিছত তাতে বহিছিলে সেইখিনি কণাটোতে বহিছিলে তেখেতে বহি কেনে মানে আহোঁতে যাতে আমাক খবৰ লয় আৰু